ভাবিছ যে তাই উঠ 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 ঐ মুনুকণ উঠ তোৰ আজি টিউচন ছাৰ আহিব নহয় কোন ছাৰ আহিব মোক টিউচন ল'বলৈ কলিয়া মোহন ছাৰ আহিব বৰ ষ্ট্ৰিক আকৌ দেই সোনকালে যা একদম টাইমত আহিব বহি থাকগে বেছি দেৰি মাৰি নলগাবি বহুত ৰিকুৱেষ্ট কৰাৰ পাছতহে আহিছে দেউতাই বহুতবাৰ ফোন কৰি মতাৰ পিছতহে আহিছে তেওঁ জ্বলে তলে নাহেই বহুত নামি দামী হয় কিন্তু চাবি আকৌ তোৰ ৰুমটো সোমালে মোৰ মাথাটো গৰমে হৈ যায় বস্তু তোৰ বস্তুটো অকণমান ভালকে ৰাখিবলৈ শিকিবি বুজিছনে মুনুকণ এনেকে নহ'ব আকৌ দেই ডাঙৰ হৈছ এতিয়া তই কি হ'ল যা মুখ হাত ধুই বগে পঢ়া টেবুলত হুমুনিয়া কাহি কেলে আছ কথা এটা কওঁ মোতকে ভাল নহয় লাইফটো এই আমাৰ মেকুৰীজনী লাইফটো বেছি ভাল জানা কিয় বা অন্তত তাই নিজৰ মতে শুব পাৰে খাব পাৰে মোৰ আকৌ নহ'ব মানে মোক শুবলৈও শান্তি নাই খাবলৈও শান্তি নাই মোৰ মানে অশান্তি আৰু এতিয়া টিউচন মাষ্টৰডালো ধৰি দিছে সেই খাওঁ মোৰ জীৱনটো চেছ কৰিলা আৰু তোমালোকে ঐ বাহানা মাৰি দিব নালাগে ব'ল আহিব হ'ল ছাৰ কলিয়া মোহন ছাৰ এয়া মোৰ ল'ৰা মুনুকণ শইকীয়া ঐ ছাৰক নমস্কাৰ কওক ছাৰ নমস্কাৰ ছাৰ এই আপুনি পঢ়ক তেনেহ'লে দেই মই এই চোৱা ল'ৰা অকণমান অঘাইতং হ'লেও আৰু অকণমান চাব আৰু দেই হ'ব মামনি বাইদেউ আপুনি চিন্তা নকৰিব আপোনাক ল'ৰাক মই ঠিক কৰি দিম বাৰু তেনেহ'লে মুনুকণ তোমাক মই কেইটামান প্ৰশ্ন সুধিম হা তুমিনো কিমান দূৰ আগবাঢ়ি আছা মইতো জানিব লাগিব নহয় পঢ়োৱাৰ আগত ঠিক আছে আৰু যোনটো তুমি নোৱাৰা একদম খুলি খালি কৈ দিবা আৰু নোৱাৰো বুলি ঠিক আছে ওকে ছাৰ ABCD কেইটা জানানে বাৰু এবাৰ গাই দিয়াচোন ইমান উজু প্ৰশ্ন সুধিছে চব জানো A to Z জানো মই গাইছো শুনক A ফৰ আটা লাডু B ফৰ বন্ধুক C ফৰ চৰাই চিৰিকটি D ফৰ ডাউকি E ফৰ এলিফেণ্ট F ফৰ ফকতীয়া G ফৰ গাধ H ফৰ হুটাহনীয়া হে কোনে শিকালে এইবোৰ তোমাক ছাৰ কোনে মোক কিতাপত লাগে মই নিজে শিকো ছাৰ এইবোৰ মোৰ একদম চাৰিকাষে হৈ থকা ঘটনা আৰু হেৰি নহয় কে ফৰটো ক'ব থাকি গ'ল ইণ্টাৰেষ্টিং এইটো মই জাষ্ট শিকিছো কে ফৰ কলিয়া মোহন মানে আপুনি ছাৰ এটা কথা কম আপুনি কি আকৌ হে নাপায় নহয় আপোনাৰ নামটো কলিয়া মোহন বুলিয়ে দিলে বাৰু আপোনাৰ নামটো বগীয়া মোহন দিব লাগিছিলে ইমান বগা নামটো কি কয় ইমান বগা মানুহটো ধকধককে বগা মানুহটো কলিয়া মোহন নাম দিলে কেঁচুৱাতে চাগে ভেট কলা আছিলে নেকি আপুনি ইমান অভদ্ৰ ল'ৰা মই দেখা নাই দেই কি হে মুনুকণ এনেকে কথা কয় নেকি ডাঙৰক সৰি ছাৰ বাট নকলেও ন আপোনাৰ মানুহটোক মই আগতে কলিয়া মোহন নামটো শুনোতে প্ৰথমতে ভেট কলা এই নেগৰৰ নিচিনা মানুহ এটা বুলি ভাবিছিলো তাৰপিছত দেখি পেলাই ভাবিলো আপোনালোকৰ মা দেউতাই মানে কি ভাবি পেলাই আপোনাৰ নামটো কলিয়া মোহন দিলে বাৰু কলিয়া মোহন কেনেকুৱা লাগিব ইমান বগা মানুহটো এই কোলা হ'লেও বেলেগ কথা আছে হয় নে নহয় কওক আপুনি নিজে কওক ছাৰ আপুনি কওক এবাৰ কওক মই ভুল কৈছো নি কওক আপুনি বগা হয়নে নহয় কওক আজিলৈকে মই কথাটো ভবাই নাছিলো দেই এই পোৱালিটোৱে ঠিকে কৈছে মোৰ নামটো বাৰু কেলে কলিয়া মোহন দিলে মইতো ৰঙা বগা মানুহ এতিয়াই ফোন কৰিছো মাক সুধি লওঁ হেল্ল' মা তোমাক মই একদম আজি বৰ ডাঙৰ কথা এটা সুধিম যে তুমি সঁচা কথা উত্তৰ দিবা তুমি মোৰ নামটো কলিয়া মোহন কিয় ৰাখিলা ন কি মানে অতদিনে সোধা নাই মানে কি আজি সুধিছো তুমি আজি কোৱা নহয় মই ইমান বগা মানুহটো তুমি কিয় কলিয়া মোহন দিবা নাম কিয় দিবা সেইটো কোৱা কিয় নামত কি আছে মানে মই নহয় মোক আজি টিউচনৰ মোৰ ষ্টুডেণ্ট এটা আজি মোৰ চকু খোলালে মোৰ নামটো কিয় কলিয়া মোহন মই এতিয়াই গৈ আছো তুমি ক'ব লাগিব মোৰ নামটো কিয় কলিয়া মোহন দিলা মই ইমান বগা মানুহটো এক্সকিউজ মি মুনুকণ মই আহিম বাৰু পাছতকে দেই ছাৰক ধৰম সংকটত পেলাই দিলো নাহে আৰু কাইলৈ ঐ মুনুকণ ছাৰক তই কি কলি একদম দৌৰি দৌৰি ওলাই গৈছে যে মই একো নাই কোৱা মা ছাৰ